নমস্কাৰ বিবিৰ অসম চেনেললৈ মই ধ্ৰুৱজিৎ চৌধুৰী আপোনাক স্বাগতম জনাইছোঁ। আমি আজি 2020 চনৰ অস্কাৰ এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিম আৰু এইবাৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলেছত থকা ডলবি থিয়েটাৰত 2020ৰ অস্কাৰ এৱাৰ্ড পতা হয় আৰু ভাৰতীয় মানক সময়মতে 10 ফেব্ৰুৱাৰীৰ দিনা ৰাতিপুৱা 6:30 বজাত ইয়াৰ আয়োজন কৰা হয় আৰু আমেৰিকাৰ সময়মতে 9 ফেব্ৰুৱাৰী ৰবিবাৰৰ দিনা ইয়াৰ অনুষ্ঠান হৈ যায়। এইবাৰ 92 সংখ্যক একাডেমি এৱাৰ্ডত মুঠ 24টা কেটেগৰীৰ কাৰণে পুৰস্কাৰ দিয়া হৈছে আৰু আমি সকলোবোৰ আলোচনা কৰোঁ, কিছু ইম্পৰ্টেণ্ট ইয়াত আলোচনা কৰিম। আৰু এইবাৰ বেষ্ট পিকচাৰ এৱাৰ্ড লাভ কৰিছে পেৰাচাইট। পেৰাচাইট এখন চাউথ কোৰিয়ান ফিল্ম হয় আৰু ইয়াৰ অসমীয়া অৰ্থ হৈছে পৰজীৱী। And the Oscar goes to Parasite. আৰু ইয়াৰ কাৰণে মুঠ 9খন ফিল্ম নমিনেট কৰা হৈছিলে আৰু ইয়াৰ পৰা পেৰাচাইটখনে চিলেকশ্যন। আৰু ইয়াৰ পিছৰ কেটেগৰীটো হ'ল বেষ্ট এক্টৰ আৰু বেষ্ট এক্টৰৰ কাৰণে চিলেকশ্যন হৈছে জোৱাকুইন ফয়েনিক্স আৰু তেওঁ জকাৰ ফিল্মখন অভিনয় কৰিছিল। ইয়াৰ পিছত বেষ্ট ছাপৰ্টিং এক্টৰৰ কাৰণে নিৰ্বাচিত হৈছে ব্ৰেড পিট। এইবাৰো বেষ্ট এক্ট্ৰেছ খিতাপ অৰ্জন কৰিছে ৰেনী জেলৱেগাৰ আৰু তেওঁ জুডি চিনেমা এখনৰ কাৰণে এই খিতাপ অৰ্জন কৰিছে। আৰু বেষ্ট ছাপৰ্টিং এক্ট্ৰেছৰ খিতাপ অৰ্জন কৰিছে লাউৰা ডাইন আৰু তেওঁ মেৰেজ ষ্টৰীৰ কাৰণে এই খিতাপ অৰ্জন কৰিছে। বেষ্ট ডাইৰেক্টৰৰ খিতাপ অৰ্জন কৰিছে বং জন হ আৰু তেওঁ পেৰাচাইট চিনেমাখনৰ কাৰণে এই খিতাপ পাইছে। বেষ্ট অৰিজিনেল মিউজিক স্ক'ৰ লাভ কৰিছে জকাৰ ফিল্মখনে। বেষ্ট ফৰেন লেংগুৱেজ ফিল্ম এৱাৰ্ড লাভ কৰিছে পেৰাচাইট ফিল্মখনে। বেষ্ট ডকুমেণ্টাৰী ফিউচাৰ লাভ কৰিছে আমেৰিকান ফেক্টৰীয়ে। বেষ্ট শ্বৰ্ট ডকুমেণ্টাৰী ফিল্ম এৱাৰ্ড লাৰ্নিং টু স্কেটবোৰ্ড ইন এ ৱাৰ জ'ন। বেষ্ট সাউণ্ড এডিটিং ডনাল্ড চাইলভাষ্টাৰ। বেষ্ট মেকআপ এণ্ড হেয়াৰষ্টাইলিং কাজুহিৰো চুজি। বেষ্ট ফিল্ম এডিটিং এণ্ড্ৰিউ বাকলেণ্ড। লাইভ একশ্যন শ্বৰ্ট ফিল্ম দ্য নেইবাৰ্ছ উইণ্ডো। বেষ্ট এনিমেটেড শ্বৰ্ট ফিল্ম হিয়াৰ এ লাভ। বেষ্ট প্ৰডাকশ্যন ডিজাইন নান্সি হাইট। বেষ্ট কাষ্টম ডিজাইন জেক কোৱালিন ডুৰান। বেষ্ট ছাউণ্ড মিক্সিং ষ্টুৱাৰ্ট উইলছন। বেষ্ট চিনেমাগ্ৰাফী ৰজাৰ ডেচিং। বেষ্ট অৰিজিনেল ছং আই এম গন্না